এইটো ডিম্পুদা ৰখা অলপ। সেইখন ডিম্পুদাৰ থৰ গাড়ীখন ৰখিছে আবে নৰখিলে ৰখা না ডিম্পুদা। আচ্ছা ডিম্পুদা ইয়াত আহিছে। গাইজ মোৰ ফেভাৰিট ইউটিউবাৰ কোন হয় জানেনে আপোনালোকে? গম পাব অলপ দেৰি কৰি চাই থাকক। ডিম্পুদাই মোক লগ কৰবা আহিছি। তই মোবাইলটো লৈ থাকবি দেই, ভালকে ভিডিঅ' কৰবি তাক। ধেত সি চোন বেলেগতে গ'ল, মোক লগ কৰবা আহা বুলি ভাবছিলো। তাৰ ইমান লেবেল সি মাত এষাৰো দিব নোৱাৰে। গাইজ ডিম্পুৰ ইমান লেবেল সি আমাক মাত এষাৰো দিব নোৱাৰে। ডিম্পু বৰুৱা অসমৰ বহুত ডাঙৰ ইউটিউবাৰ হ'ল। ইমান ডাঙৰ ইউটিউবাৰ হ'ল যে সি আমাৰ লগত কথা পাতিলেও মাত এষাৰ দিলেও আমাৰ লগত কথা পাতিলেও তাৰ সময়খিনি অপব্যৱহাৰ কৰা হয়। মই তাৰ ঘৰত গৈ ইমান দেৰি কৰি ৰখি আছো, তাৰ পিছতো সি মাত এষাৰ দিবলৈ ওলাই আহিব নোখোজে। মই তাক মোৰ লগত ভিডিঅ' বনাবলৈ কৈছিলো, সি মোক হাত জোৰ কৰি সময় নাই বুলি কৈছে, কিন্তু সি এনেয়ে আছিল। ডিম্পুদাই ইমান লেবেল, মানুহক গুৰুত্বই নিদিয়ে, মোক গুৰুত্বই নিদিলা। ডিম্পুদাৰ থাৰখনে লাৰি চাইছো, কিনিবতো নোৱাৰোৱে। ডিম্পুদাৰ ইমান লেবেল, সি মানুহক গুৰুত্বই নিদিয়ে। তুহুন দুটাই মোৰ বদনাম গাবি, তোহাৰ দুটাৰ যে কাণ মই ছিঙি দিম। তুহুন দুটাই মোক কেনে মিছামিছি বদনাম গাই আছা ইউটিউবত। আৰে ভাই ময়োতো এজন মানুহ না, মোৰোতো দুখ ভাগৰ বোলা বস্তু আছে। মই জাষ্ট গুৱাহাটীৰ পৰা আহিছো, তাক মই কৈছো মই হাত জোৰ কৰি মই এতিয়া ভিডিঅ' বনাব নোৱাৰো বুলি। আৰে ভাই গাড়ীৰ পিছত এনেকে যাই মাতি থাকিলে কোনোবাই শুনা পায় নেকি? মই শুনাই নাই, গতিকে কেনেকৈ মই লগ কৰিম? তুহুন দুটাই মোৰ এনে বদনাম মিছামিছি গাই আছা, ইউটিউবত মোৰ বদনামৰ উপৰি বদনাম কৰি আছা দুটাই। তে বন্ধুসকল ভিডিঅ'টো আজিলৈকে এইখিনিয়ে। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব, আৰু মোৰ চেনেলটো যদি আপোনালোকে নতুন আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।